হেল্ল' ফ্ৰেণ্ডছ, সকলোকে অসমীয়া পাকঘৰলৈ আদৰণি জনাইছোঁ। আজি মই এটা কলডিলৰ পিটিকা ৰেচিপি আপোনালোকক দেখাম। যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে ব'লক চাই লওঁ আহক কেনেকৈ বনোৱা হয়। এইফালে চাওক, মই কলডিলৰ পিটিকা ৰেচিপি বনাবৰ বাবে কি লৈছোঁ। এইফালে মই লৈছোঁ মিহি মিহিকৈ কাটি লৈছোঁ পিঁয়াজ, এইফালে আদা মিহি মিহিকৈ কাটি লৈছোঁ, এইফালে নহৰু আৰু এইফালে নিমখ আৰু এইফালে জলকীয়া। নিমখটো আপুনি আন্দাজ অনুসৰি দিব। এয়া চাওক, কলডিলৰ পিটিকা ৰেচিপি বনাবৰ কাৰণে মই কলডিলখিনি কুকাৰ এটাত বইল কৰি লৈছোঁ। কলডিল আৰু আলু মই বইল কৰি লৈছোঁ কুকাৰ এটাত। এইফালে চাওক, আমি কলডিলখিনি ভালদৰে চেপি ল'ম। এইফালে চাওক, মই কাটি থোৱা নহৰু আদাখিনি দি দিছোঁ আৰু এইফালে মই কাটি থোৱা পিঁয়াজখিনি এড কৰি দিছোঁ। ইয়াত মই অলপ নিমখ দিছোঁ। ইয়াত মই এতিয়া অলপ মিঠাতেল দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে পিটিকি ল'ম। এয়া চাওক, আমাৰ কলডিলৰ পিটিকা ৰেচিপি যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে আজিলৈ ধন্যবাদ।